সুপ্ৰভাত বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি বহুদিনৰ মূৰত লং ভিডিঅ' লৈ এটা আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইটো ভিডিঅ' একচুৱেলি 2টা দিনৰ ক্লিপ মই ইয়াত এড কৰিহে বনাইছোঁ আৰু ইয়াৰ লগতে আপোনালোক সকলোকে থেংক ইউ ক'ব খুজিছোঁ, কাৰণ আপোনালোকৰ গোটেইবোৰৰ সহায় মৰম সহযোগিতাত 500 ফেমিলি, মই 500 ছাবস্ক্ৰাইবাৰ মই কমপ্লিট কৰিলোঁ। আৰু যাতে আপোনালোকে মৰম দি যায়, আশীৰ্বাদ দি যায়, আৰু যাতে 1000 সোনকালে হওক, সোনকালে যাতে আগবাঢ়ি যাওঁ। মোৰ লগত চেষ্টা কৰি আছোঁ যাতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকে ভাল পাওক। আজি বলকচোন আমাৰ গাৰ্ডেনৰ মানে কি শাক পাচলি হৈছে, তাৰে আমি আজি কি বনাওঁ, এটা ভাল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ঘৰত মায়ে একচুৱেলি এইবোৰ কাম মায়ে কৰে, মানে মোৰ শাহু মায়ে কৰে। এই আদা ৰুইছিল, আদাৰ পাত, লাই শাক, পালেং শাক, এই গোটেইবোৰ মিলাই এটা টেষ্টি ব্যঞ্জন বনোৱা হ'ব। বলকচোন মোৰ লগত আপোনালোকে এনজয় কৰক ভিডিঅ'টো, চাই লওক। ৰেচিপিটো ভাল লাগিলে আপোনালোকেও বনাব। বাট এইটো একদম সহজ ৰেচিপি, আপোনালোকে জানেই, বহুতেই বনায়ে থাকে। বাট মই ভাবিলোঁ ময়ো শ্বেয়াৰ কৰোঁ, মই বনাইছোঁ যিহেতু মাৰ হাতৰ এটা ৰেচিপি। আৰু এয়া যে দেখিছে, এয়া শিঙি মাছ, বহুতেতো চিনি পাইছেই। এয়া আমি বেছিকৈ ৰাখি এনেকৈ অলপমান জীয়াই থৈ দিওঁ, কাৰণ বাবুক আমি এই মাছেই খুৱাওঁ। কিছুমান ৰান্ধিলোঁ বেলেগ বেলেগ ব্যঞ্জন ব্যৱহাৰ কৰি, ভাবিলোঁ আজি ঘৰৰ বস্তুৱে যিহেতু মানে বনাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মায়ে মাছটো মাৰিবলৈ নিমখ দিছে আৰু মৰি গ'ল পটককৈ মায়ে বাচিলে, কাৰণ মায়ে কৈছে ইয়াৰ যোনকেইডাল শুং থাকে সেই লাগিলে বোলে জ্বৰো উঠি যায় বোলে। মই জনা নাছিলোঁ, এই প্ৰথম দেখিলোঁ। আৰু মাৰ কিটিপ চাবচোন, এয়া মাছ ভাজি অলপমান যেতিয়া অৱস্থা, তাতে জিৰা দিছে তেলতে ছাইডত, আৰু তাতে একেলগে শাকখিনি দি ভাজি লৈছে। একদম মানে কাঢ়ি থোৱা নাই আৰু পূৰা একদম পটাপট। আৰু পিছে আপোনালোকে লাই শাক পালেং শাক ভাল পায় নে নাপায়? মইতো পালেং শাক ভাল পাওঁ আগৰ পৰাই, কিন্তু লাই শাকটোহে ভাল পোৱা নাছিলোঁ। বাট সেইটো এতিয়া প্ৰিয় হৈ গ'ল। সেই কয় নহয়, আগতে সৰুকালত ভাল নোপোৱা বস্তুবোৰ এটা সময়ত মাহঁতে কৈছিল নিজে নিজে ভাল পাবি, নিজে বনাবি। এতিয়া এই হৈ গ'ল নহয়, ল'ৰাকো খুৱাব লাগিব, কাৰণ গ্ৰীণ ভেজিটেবলছ তাৰ কাৰণে ভাল, তাৰ স্কিনৰ কাৰণে ভাল। লগতে ঘৰৰ মানুহে কিবা ক'লে এতিয়া না ক'ব নোৱাৰোঁ নহয়। আৰু এই যে আমি ব্যঞ্জনখন বনাইছোঁ, ইয়াত নিমখ ইউজ কৰা নাই, কাৰণ এইখন স্পেচিয়েলি বাবুৰ কাৰণে বনোৱা হৈছে। তাক নিমখ আমি এবছৰলৈকে নিদিওঁ, আৰু অকল নিমখে নহয়, চেনিও, বিস্কুট এইবোৰ আমি নিদিওঁ, ময়দাজাতীয় বস্তু। সেইকাৰণে নিমখ নিদিয়াকৈ বা হালধিটো একদম কম পৰিমাণে ব্যৱহাৰ কৰোঁ। তেনেকৈ যি হয় আৰু টেষ্টলেছ যি মানে তাৰ গাত লাগে, যাতে অলপমান তাৰ শৰীৰটোৱে পায় এই ভিটামিনবোৰ, তাক মানে নজৰ ৰাখি এনেকৈ বনোৱা হৈছে। প্লাছ আমিও খাম অলপমান, আমাৰ কাৰণে বাৰু নিমখ দিছে মায়ে পিছত। আৰু হৈ গ'ল মাৰ একদম পটাপট ৰেডি হৈ গ'ল মাৰ ব্যঞ্জন। আৰু এই মই ভাবিলোঁ প্ৰথমতে মই অলপ টেষ্ট কৰি তাক সোৱাদটো দিওঁ, কেনেকুৱা লাগে। মোৰ পৰা পূৰা গ্ৰীণ ছিগনেল দি দিছোঁ, বোলে টেষ্টি হৈ গৈছে, তুমি খাব পাৰিবা। এতিয়া মাক হৈ বুজিব পাৰিছোঁ যে ল'ৰা ছোৱালী যিমান বেলেগ বস্তু নাখাওক কেলে, যদি ভাত দুগৰা হ'লেও ভালকৈ খায়, মাকৰ কাৰণে সেইখিনিয়ে সন্তুষ্ট। যেতিয়া সি ভালকৈ খায়, মোৰ বহুতেই ভাল লাগে। কেতিয়াবা বাৰু নাটকটো কৰেই, এইখিনি সৰু ল'ৰা ছোৱালী থাকে। আৰু অলপমান কমলা টেঙাৰ মজা ল'লোঁ, আপোনালোকে লৈছে নাই? আৰু পিছে এটা কথা কওঁ, মই কিন্তু আজিলৈকে মাছ বাছি পোৱা নাই, মই নাজানো মাছ বাচিবলৈ, কিনো মিছা কথা ক'ম। সেয়া ঘৰত থাকোঁতে ভণ্টি কৰিছিল, মোৰ যোনজনী ভণ্টি আছিল তাই বা মাহঁতে কৰিছিল। আৰু ইয়াতে শাহু মা কৰে, বা মোৰ ননন্দজনী আছে তাহাঁতে কৰে, বা মোৰ হাজবেণ্ডে বজাৰৰ পৰা আনিলে নিজে পিচ পিচকৈ কাটি আনে, মই এইবোৰ নাজানো। চব মায়ে কাটি আছে, মায়ে বাচি আছে। আৰু মায়ে এয়া এটা ঘৰতে কৈছে যে ঠাণ্ডা পৰিছে নহয়, খৰিত মানে এতিয়া চব বনাম, আৰু সেনেকৈ চব ব্যৱস্থা কৰি আছে। আৰু মই ভাবিলোঁ ষ্টাৰ্টিংখিনি যে ময়ে বনাওঁ, কাৰণ বনাব জানো, বাট খাবলৈ কেতিয়াবা সোৱাদ নহ'ব পাৰে, সেইটো বেলেগ কথা। আৰু এয়া উহা চাউল বনিছে ঘৰত, মাক কৈছোঁ যে আজি ভাতৰ পানী খাম, মোৰ ভাতৰ পানী বহুত প্ৰিয়। আৰু এই ভাতৰ পানীটো সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল, যিহেতু ঘৰুৱা উহা চাউল। মাক কৈছোঁ যে অলপমান কাঢ়ি দিয়ক, বাবুও খাব, ময়ো খাম। আৰু এইপিনে মই অলপ মাছখিনি প্ৰথমতে ভাজি লওঁ, তাৰপিছত মাছৰ এখন জোল বনাওঁ, কচু আলু এইবোৰ মিলি, বিলাহী মিলি। পিছে ইমান বেছি ৰকেট চাইন্স নাই ইয়াতে, এইখন ইমান দেখাবলগীয়া নহয়। এই সহজ পদ্ধতিত এখন কিবা বনাই থ'ম আৰু ৰাতি। আৰু যিহেতু ঠাণ্ডা দিন পৰিছে, বেঙেনা পোৰানো কাৰ প্ৰিয় নহয়, আলু পোৰা, বেঙেনা পোৰা পিটিকা, উফ, তাৰ লগত তিল ভাজি অলপমান ছটিয়াই দিব, কি যে মজা লাগে, টেষ্টি ব্যঞ্জন এখন। সেইখন পিটিকা যে মোৰ বহুতেই প্ৰিয়। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে প্লিজ লাইক কৰিব দেই।